আসাম টাইমছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকক এটা বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ। ধুবুৰী জিলাৰ তামাৰহাটত চুৰিকাণ্ড সংঘটিত হৈছে। বুধবাৰে নিশা তামাৰহাট বজাৰৰ এখন মোবাইলৰ দোকানত সংঘটিত হয় চুৰিকাণ্ড। যি সময়ত সমগ্ৰ ৰাজ্যজুৰি সান্ধ্য আইন বলবৎ হৈ আছে, সেই সময়ত ধুবুৰী জিলাৰ তামাৰহাট বজাৰ স্থিত নিউ ৰয় ইলেক্ট্ৰনিক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত সংঘটিত হয় চুৰিকাণ্ড। নিশাৰ ইন্ধাৰৰ সুযোগ লৈ চোৰে লুটি নিয়ে লক্ষাধিক টকাৰ মোবাইল। বৰষুণৰ সুযোগ লৈ চোৰে চালৰ টিনপাত খুলি ভিতৰত প্ৰৱেশ কৰি লক্ষাধিক টকাৰ মোবাইল আৰু আন সামগ্ৰী লৈ উধাও হয় চোৰে। ঘটনাৰ সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী পূৰ্বীন ৰয়ে তামাৰহাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। আমি আপোনালোকক পুনৰ জনাইছোঁ, যি সময়ত সমগ্ৰ ৰাজ্যজুৰি নিশাৰ ভাগত সান্ধ্য আইন বলবৎ হৈ আছে, সেই সময়ত ধুবুৰী জিলাৰ তামাৰহাটত সংঘটিত হয় চুৰিকাণ্ড। নিউ ৰয় ইলেক্ট্ৰনিক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা লক্ষাধিক টকাৰ মোবাইল লৈ উধাও হয় চোৰে। নিশাৰ এন্ধাৰৰ সুযোগ লৈ প্ৰতিষ্ঠানটোৰ চালৰ টিংপাত খুলি ভিতৰত প্ৰৱেশ কৰে চোৰে আৰু প্ৰায় লক্ষাধিক টকাৰ মোবাইল লৈ উধাও হয় চোৰে। ঘটনা সন্দৰ্ভত তামাৰহাট আৰক্ষী চকীৰ পুলিচ বিষয়াসকলে অভিযান আৰম্ভ কৰিছে। আমি পুনৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যজুৰি যি সময়ত সান্ধ্য আইন বলবৎ হৈ আছে, সেই সময়ত ধুবুৰী জিলাৰ তামাৰহাটত চোৰৰ তাণ্ডৱ সৃষ্টি হৈছে। নিউ ৰয় ইলেক্ট্ৰনিক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা প্ৰায় লক্ষাধিক টকাৰ মোবাইল লৈ উধাও হৈছে চোৰে। ইতিমধ্যে তামাৰহাট আৰক্ষী চকীয়ে এক তদন্ত আৰম্ভ কৰিছে। আজি ৰাতিপুৱা আমি দোকানত চালোঁ, মই দোকান তালা খোলা পিছত চালোঁ, মোৰ দোকানৰ ওপৰত টিন কাটি চোৰে সোমাইছে। সোমাৰ পিছত কিছুমান মোবাইল আছিল, এণ্ড্ৰইড মোবাইল, এই অনুমানিক মোটামুটি 8-10 পিচ লৈ গৈছে। টাকাৰ এমাউণ্টটো 1 লাখ টকাৰ নিচিনা হ'ব। আৰু এইটো কাৰেণ্ট নথকাৰ সুযোগ পাই, এইটো মানে সুযোগ পাইছে। কাৰেণ্ট নথকাতে মোৰ CCTVটো অফ হৈ আছিল, সেইকাৰণে সুযোগটো বেছি পাইছে। আৰু আমাৰ ইয়াত কাৰেণ্টৰ বহুত প্ৰব্লেম, মানে বৃষ্টি বৰষুণ আহিলে কাৰেণ্ট নাথাকে, সেইকাৰণে চোৰে বেছি সুযোগ পায় আৰু মাজে মাজে আমাৰ ভিতৰত চোৰ হৈ থাকে। দ্বিতীয় নম্বৰ কথা হৈছে, এতিয়াতো কাৰ্ফিউৰ টাইম, সন্ধিয়া 7টাৰ পিছত কাৰ্ফিউ হয়। আমিতো 7টাৰ পিছত ঘৰত যাব লাগে। কাৰ্ফিউৰ টাইমত চোৰে কেনেকৈ সুযোগ পায়? কাৰ্ফিউৰ টাইমত প্ৰশাসনে এইটো দায়িত্ব লয়, থাকে প্ৰশাসনত, কেনেকৈ চুৰি হ'ব পাৰে? তো প্ৰশাসনৰো গাফিলতি আছে অলপ। কালি কোনো ধৰণৰ ডিউটি আছিল নে? আমিতো ঘৰত গৈছিলোঁ 7টামান পিছত, ডিউটিটো মানুহে নাছিল, হয়তো চোৰ আহিব নোৱাৰিব।